পেহীহঁতৰ ঘৰলৈ তাতৰ শাহু বোৱাৰীৰ মাজত কাজিয়া এখন লগাই থৈ আহোঁ আৰু জাজনীৰ মাজতো কাজিয়া এখন লগাই থওঁ বাপেকে চাহো খোৱা হ'ব কাজিয়াও লগোৱা হ'ব গৈ আহোঁ পেহীদেউজনী আছে নাই জানো পেহীদেউ পেহীদেউ তই এটা বচোন বহ এটা বহ বহুত দিনৰ মূৰত দেখিলোঁ ক'ৰ পৰা আহিলিনো আজি এই দোকান এখনত কাম এটা আছিলে মুৰ্গী কণী আছিলে তাকে দুটামান দি থৈ আহিছোঁ ভালেই কৰিলে ধেৰ আছে ধৰক মুৰ্গী আছে আৰু হেৰি আপোনালোকৰ বোৱাৰীজনী নাই নি বোৱাৰী নাই নহয় হেৰি তাই স্কুল এখন সোমালে নহয় স্কুললৈ গ'ল কেতিয়া সোমালেনো হ'ল আজি কেইটামান দিন সেইকাৰণে অথনি মই ৰাস্তাত দেখিছিলোঁ তাই কাৰ লগত গৈছে দেখিছিলে নি অকলে গৈছে আকৌ স্কুলহে অকলে দূৰ নহয় নহয় স্কুলখন অকলে যায় মই ল'ৰা এটাৰ লগত বাইকত দেখিছিলোঁ আমাৰ বোৱাৰী কি কথা ক'বলৈ আহিছ তই আমাৰ বোৱাৰী বাইকত কাৰ লগত যোৱা দেখিলি এই মই নিজ চকুৰে দেখি আহিছোঁ কি কথা ক'বলৈ তাইচোন অকলেহে গৈছিলে ঘৰৰ পৰা তাই পিংক কালাৰৰ কাপোৰ এযোৰ পিন্ধি গৈছে পিংক কালাৰ পিন্ধি গৈছে তাই তেতিয়া ল'ৰা এটাৰ লগত বাইকত পাৰ হৈ গৈছে আকৌ মই দেখি পাই আছোঁ যে মই স্কুলত সোমালে নে ক'ত সোমালে গম নাপাওঁ আৰু তাইনো কাৰ বাইকত উঠি গ'লো আপুনি সুধিবচোন বাৰু মই যদি মিছা কৈছোঁ আহক আজি তাই আৰু মোক সুধিব লাগিব তাতে আকৌ কাজিয়া লাগি নমৰিব আৰু মোৰ কথা নক'ব আকৌ কোনে ক'লে বুলি ক'লে নকওঁ বাৰু তোৰ কথা কিন্তু সুধিব লাগিব তাই কাৰ বাইকতনো গৈছে আকৌ হেৰি নহয় কি আপোনালোকৰ দেৱৰৰ ভৈনীয়েকজনী যে শেৱালী মাক আপোনাৰ কথা ইমান বেয়াকে কৈছে নহয় কি মোৰ কথা বেয়াকে কৈছে তাই চি কটা কি বুলি নকম কি কৈছে হাৰাম যেতিয়া মোৰ কথা আপুনি বোলে ইমান বেয়া বোলে অহংকাৰী বোলে দন্দুৰী বোলে আৰু হেৰি বোৱাৰীক বোলে অত্যাচাৰ কৰে আপুনি ৰাম ৰাম তেনেকে কৈছে না তাই হাৰাম যেতিয়া আৰু আপুনি বোলে নিজৰ মতাটো বোলে দমাই ৰাখে তাই চালা বাৰে বেটিয়ে মোৰ কথা তেনেকে ক'বলৈ আহিছে তাইক ৰ মই সোধাই নেৰো আকৌ তাইক মই কৈছোঁ বুলি নক'ব আকৌ দেই নকওঁ দেই তোৰ কথা মই কিন্তু তাইক আকৌ সোধাই নেৰো আকৌ তাইক আজি মই চুলি ছিঙিহে এৰিম আকৌ তাই মোৰ কথা ইমান বেয়াকে ক'ব লাগে নে আৰু ঢেৰ কিবা কিবি কৈছে মই আৰু পিছতহে ক'ম আৰু দেই আপোনাৰ এতিয়া যিহে খং উঠিছে মই নকওঁ তই মোক কৈ থাকিবিচোন দেই তাই মোৰ কথা ইমান বেয়াকে ক'বলৈ মইতো তাইৰ কথা একো নকওঁ তাই কিয় মোৰ কথা এনেকে বেয়াকে ক'ব লাগে দেখিবই নোৱাৰে দেখি পাই আপোনাৰ কথা উলিয়াবলৈ লাগিয়ে যায় ৰাম ৰাম তাই মই কি পানী খোৱা পুখুৰীত বি ঢালিলো তাই মোক যে ইমান তেনেকে কথা ক'ব লাগে সেইবিলাকে কথা পাতি থাকে তাহাঁতি বোৱাৰীৰ কথা ঢেৰ কিবা কিবি কৈ থাকে তাই মোৰ বোৱাৰীৰ কথা ক'লে তাই ইমান সাহস নে তাইক চালা মই তাইক সোধাই নেৰো একদম মানে কেনেকুৱা মোৰ খং উঠিছে দেই সঁচাকে বৰ বেয়া দিম আকৌ মই এইবোৰ মানে সহ্য কৰিবলৈ নোৱাৰো আকৌ কেলে মোৰ কথা এনেই ক'ব তাই মানে এইবোৰকে কয় তাই হেৰি মই এতিয়া যাওঁ নেকি অকণ দেৰিয়ে হৈছেগে যাওঁৱে নে চাহ একাপ খাই যা মই চাহকণ বনাওগৈহে এই ঘৰতে খামগৈ নেকি চেনিকণকে মোক বান্ধি দিয়ক কাগজখনত চেনিও নাইকিয়া হৈছে পাই মই কুকুৰা কণীকেইটা দি পেলাই চেনিকে লৈ যাম বুলি ভাবিলো তাৰ লগত বোলে হেনো এতিয়া চেনিয়ে নাই আকৌ পিছতহে নিবলৈ কৈছে চাহ নাখাওঁ তেতিয়াহ'লে চাহ নাখাওঁ আহি থাকিম কেতিয়াবা কেতিয়াবা মই চেনি অকণ লেহো চাহ নাখালে চেনিকে লৈ যাবি লগাইছোঁ বাপে আজি পুৰা ঘূৰ আমাৰো চেনি বেছি নাই এইকণতে দিওঁ আৰু তাইক তাই আকৌ কথাবোৰ কৈছেহি নহয় ঐ এইকণকে লৈ যা তই অকলহে আৰু দিয়ক ঘৰ চেনি চাহ যদি নাখাওঁ ঘৰতে বনাই খাবিগে যা আহি থাকিবি দেই মাজে মাজে ঠিক আছে হ'ব যা এতিয়া আহিছোঁ দেই যা A few moments later. Pokhili তইহে বহি বাহিৰতে বসো আৰু ঘৰৰ পৰা আহিলি নে ঘৰৰ পৰা আহিলো শেৱালী নাই নি তাই কলেজ গৈছে হেৰি নহয় কি কৈছে তহঁতৰ যে বৰদনা ঘৰৰ যে বৌজনী তহঁতৰ ছোৱালীৰ কথা এনেকে কৈ আছে নহয় কি কৈছে মোৰ ছোৱালী কথা ছোৱালীবিলাক কলেজলৈ পঢ়িবলৈ নাযায় বোলে আৰু নেপালী ল'ৰা এটালে ঘৰৰ ল'ৰা এটালে ভালকৈ হ'লে তাই এনেকে কৈছে তাই পঢ়িবলৈ নাযায় বোলে ল'ৰা লগ কৰিবলৈ যায় সদায় সদায় কলেজত তাই মই চুলি ছিঙিম তাই এনেকে কথা ক'বলৈ আহিছে আৰু এইবিলাক মই কৈছোঁ বুলি আকৌ কৈ নকৰিবিগৈ আকৌ নাই তোৰ কথা নকওঁ বাৰু তাই বাৰু এনেকে ক'ব লাগেনে তাইক মই কি কৰিলোঁ বাৰু
হ'ব দে বাৰু আৰু কি কি কৈছে মোক কবিচোন মই চাহ একাপ বনাই লৈ আনো তোলে আন মোৰ বৰ খাওঁ লাগিছে বাৰু স্পেচিয়েলকে তোলে চাহ একাপ বনাই আনিছো খাই ল মোক কি কথা কৈছিলে কবিচোন দেই আৰু ঢেৰ কিবা কিবি কৈছে মোক কিছুমান কথা মনতে নাৰাখো মানে যিখিনি মানে দৰকাৰী সেইখিনিয়ে ৰাখো আৰু মই কৈ আছো বুলি তাই আগত তই নকবি আকৌ এই নকওঁ দে নহ'লে মোৰ চুলি এডালো নথব এই নকওঁ তই কিন্তু মোক কথাখিনি কোৱা আকৌ আৰু এই ক্ষেত্ৰত বোলে বৰ ষ্টাইলি তোৰ বোলে ছোৱালী ইমান গাভৰু থাকোঁতে তই বোলে একেবাৰে ছোৱালীক একেবাৰে কলেজত আগবঢ়াবলৈও যাওঁ বোলে কলেজত আগবঢ়াবলৈ যাওঁ নে ল'ৰা চাবলৈ যাওঁ নে তেনেকুৱাবিলাক কথা উলিয়াইছে আকৌ মই ছোৱালী আগবঢ়াবলৈ যাওঁ তাই কি হ'ল ছোৱালী নিজে যাব পাৰে বোলে কি কাৰণে বা বোলে ছোৱালী পকৰত লাগি লাগি যাব লাগে বোলে ল'ৰা লগ কৰিবলৈহে যাওঁ হেনো বোলে তই এইজনী নহয় এই কুকুৰণীজনীয়ে মোৰ কথা গাই গাই গোটেই বেয়া বদনাম কৰি দিছে মোৰ চাহকণ কিন্তু বৰ টেষ্টি বনাইছিল যে আদা চাদা দিব ভাল লাগিলে খাই হ'ব দে থেংক ইউ আৰু যে সেই তাহাঁতি যে ইমান ধুনীয়া পকা ঘৰখন পালে যে তহঁতি ভঙা ঘৰটো পালি কথাটো কি একে ককাই ভাইচোন সমান ভাগ নহ'ল নি ঘৰখন কি কবি আৰু বুজিছ এই ঘাই ঘৰ পালে আকৌ তাই আমাৰ মতাটো একো মাত নিদিয়ে নহয় এইবোৰ কথাত মাটি ভাগ কৰোঁতে এষাৰ কথা নকলে জান যিটোকে দিছে সেইটোকে লৈছে আৰু সিহঁতি সেইকাৰণে ঘাই ঘৰখন পালে বাপেক মাকে বনাই দিয়েহে হয় নাই নকয় নহয় আকৌ সেই বৌজনীয়ে কয় হেৰি বোলে আমি নিজে পইচা খৰচ নিজৰ পইচা ধন ভাঙি পেলাই ঘৰটো বনাইছো বুলি কৈছে মোৰ আগত শাহু শহুৱে বনাই থৈছো আমাৰ জুপুৰি ঘৰতে আছো আৰু পখিলি চাই থাক ময়ো বনাম আৰু লাহে লাহে তাহাঁতৰ ঘৰতকৈও ধুনীয়া বনাই আছো চাই থাক পাৰিবি দে ঐ মই যাওঁ নেকি মোৰ আৰু এফালে যাবলগীয়া আছে যাওঁগে নেকি যা তেতিয়া আহিবি মাজে মাজে আহিম আৰু এইবিলাক কথা মই কৈছো বুলি কিন্তু একেবাৰে নকবি দেই নহ'লে মোৰ চুলি এডালো নাইকিয়া কৰিব নকওঁ তই চিন্তাই নকৰিবি যাওঁহে আৰু দেই চাল্লা তাই মোৰ ছোৱালীৰ কথা ক'বলৈ ইমান সাহস ক'ত পালে তাইক নহয় আজি নহয় মই কাইলৈ ঘৰত দি থৈ আহিমগে গালি ৰ বাপেকে চাই থাক শাহুবোৰে কি লাগিলে চাওঁ আকৌ এই দুজনীৰ মাজত যুদ্ধখন লাগিলে নাই গৈ যাওঁ অ পেহী আছেনে পখিলি বহিতে বহ ভালে আছ এদিনতেনো কি মৰিম আৰু ভালে আছো ভালে থাক সদায় এপাক এপাক নুফুৰিলেচোন ভালে নালাগে ঘৰৰ মানুহ হেৰি নহয় তই যে কৈছিলি কথাটো হয় মানে মুখে একো মাত মতা নাই তথাপি কৈছে আপোনাক কোনে ক'লে মোক জাগে জাগে উঠিছিলে মোৰ কথা ক'লে নেকি মুখে মুখে কথা নকবি তই তাৰপৰা মই তোৰ কথা কেলে ক'ম তোৰ কথা নাই কোৱা কথা নকওঁ নহয় মই যাইছো কিন্তু মই যিটো দেখিছো সেইটোৱে কৈছো আৰু সেইটো আৰু লগৰ যোৱা বুলি ভাবি নল'ব আৰু তই ভালটোহে কবি আৰু ন বেয়াটো কবি নি মোৰ আৰু বেয়াটো চিন্তা কৰিবি নি তই মই ভাল যাইছো সেইদিনা আপোনালোকৰ তালৈ গৈছিলো নহয় শেৱালিহঁতৰ ঘৰলৈ হয় নেকি মানুহজন যে ইমান কথা কয় নহয় আপোনাৰ কথা আকৌ কৈ আছে আকৌ কৈছে নি মোক কি কৈছে আপুনি কাম যেতিয়া ইমান বোলে অহংকাৰী বোলে গাঁৱৰ মানুহক বোলে আপুনি পাত্তাই নিদিয়ে বোলে মুখে মাতে নামাতে বোলে এজনী কিহে যে পাইছে মোৰ বদনাম গাই থাকিবলৈ তাই মোৰ বদনাম নাগালে তাই পেটে নভৰে নেকি হাৰাম জাতিজনী এজনী ইমান ভেম বোলে আৰু হেৰি বোৱাৰীয়েকেও বোলে আপোনাৰ কথা একো নুশুনে বোলে আপোনাক সন্মানো নকৰে বোলে সেইবিলাক কথা বাৰু কি উলিয়াই কৰে হয় পাই বৰ আচৰিত দেই কি পায় মই নাজানো লোকৰ কথা এনেকৈ কৈ পেলাই মই কিন্তু বৰ মানে এনেকুৱা চৰিয়াম নহয় এইটো পালে মই ষ্টেণ্ড কৰিবলৈ আপুনি ক'ৰবালৈ গ'লে বোলে এতিয়া একেবাৰে হেৰি বোৱাৰী পালে বোলে ৰঙিলী কাপোৰ আনি পিন্ধিয়ে ঘূৰে আৰু মই ৰঙিলী কাপোৰ পিন্ধি যাওঁ মোৰ মতাই আনি দিছে তাই কি হ'ল তাইৰ পইচাটো মই পিন্ধা নাই মোৰ দহটো মই নিজৰ পইচাই পিন্ধিছোঁ আৰু এই ঘৰখন বোলে হেৰি আপোনালোকৰ শহু শাহুৱে বনোৱা হয়নে শহু শাহুৱে আৰু বনোৱা মানে এখন মেইন ঘৰ নহয় জানো তাতে আমি আৰু এইবিলাক পইচা পাতি খৰচ কৰি বাকী এইবোৰ কৰি লৈছোঁ আকৌ ঘৰটো এনেই আৰু হয় দেউতাই সজাইছিলে হয় আমি বাকীখিনি কৰি লৈছোঁ আকৌ আৰু মাটি বোলে সিহঁতি কমকৈ পালে মাটি বাৰী সেইখিনি আৰু এতিয়া তেওঁলোকে মতাহে জানিব আৰু মই ইমানটো মানে নাজানো আৰু সেইখিনি মাটি বাৰী কম দিছে বেছি দিছে এতিয়া দেউতাই কি দি থৈ গ'লে দেউতাহে জানিব এতিয়া আৰু তাহাঁতি ককাই ভাইহে জানিব মইতো নাজানো সেইবিলাক কথা এক চুলি চিঙি এডালো চুলি নথওঁ তই বচোন দেই মই চাহখন পাতিছিলোঁ ৰ বাকী আনোগৈ ৰ আজি ঘৰত চাহ একাপো খোৱা নাছিলোঁ বাৰু ঐ ল চাহ লহ আজিতো বিশেষকৈ নোখোৱা দেই মানে মোৰ মাথাটো বেয়া হৈ আছে এই মানে কেলৈ মোক এটা ক'ব লাগে হাৰাম জাতিক মই চুলি চিঙি শেষ কৰিমেই ৰ তাইক মই হেৰি কৰিলোঁ নে তাই মোৰ বদনাম গাব মোৰ বোৱাৰী বদনাম গাব আচৰিত মানুহ হ'ব চাহ বৰ ধুনীয়া বনাই দেই জানো পাই কেনেকুৱা হৈছে
সদায় কেনে চাহ কাপ মোৰ কাৰণে উতলি আছে মানে মোৰ আৰু কথা ভাবি পেলাই হেৰি মই এতিয়া যাওঁ হেও দেই যাওঁ মোৰ আৰু বহুত এফালে যাবলগীয়া আছে যাওঁ তাই সদায় বদনাম গাই গাই এইজনীক আজি মই নেৰিছোঁ যাওঁগে কোবাই হেৰি অ' হাৰামজাদি ক'ত আছ ওলাই আহ তোক আজি মই কথা কিমান বদনাম গাবি অ' ওলাই আহ তোক আজি মই ইমান বছৰে তোক ডাঙৰ বুলি মানি আহিলোঁ আজি মই নেৰিছোঁ ওলাই আহ মুঠতে কি হ'ল কোন হয় এজনী তই মোৰ বংশত আহি মোকে দম দিবলৈ কথা পালি ঐ কি হ'ল তোৰ কেলে তোক পাই আছ চাই আছো তোক মই মোৰ বদনাম গাঁৱত গাই ফুৰিছে যে কেলে তোৰ বদনাম মই কেতিয়া গালো তোৰ বদনাম মই মোৰ ছোৱালীয়ে কি অনিষ্ট কৰিলে অ' তোমাক তোৰ ছোৱালীৰ বদনাম মই কেতিয়া গালো তইহে মোৰ বোৱাৰীৰ বদনাম গাইছ মোৰ বদনাম গাইছ কথা ক'বলৈ আহিছ এতিয়া তইহে মোৰ বদনাম গাইছ আৰু মোৰ ছোৱালী বদনাম গাইছ মোৰ ছোৱালী বোলে ল'ৰা লগ কৰি থাকে বোলে কলেজলৈ গৈ বোলে মই নাই গোৱাই গাইছ মোৰ বোৱাৰীৰ বদনাম গাইছ মোৰ বদনাম গাই ফুৰিছ সেই কি এজনী নাম পখিলি আগত তইহে গাই ফুৰিছিলি পখিলি পখিলিয়ে কৈছে মোক পখিলিয়ে মোকো কৈছে তোৰ কথা মোক পখিলিহে কৈছে তাই মানে এয়া তাইয়ে কৈছে চাগে তাইক এতিয়া শিক্ষা দিব লাগিব নহ'লেতো আমি দুখন ইমান বেয়া নাছিলো নহয় এইবিলাক চব পখিলিৰ কাম মানে তাই কথা লগাই দুইখন ঘৰ বেয়া কৰিছে এই এহেকা দিব লাগিব সাহস দি ল'বলৈ আহিব নোৱাৰ তাই মানে এইবিলাক কৰিলে সাহস দি ল'বলৈ আহে এতিয়াহে গৈ পালো কথা আমিতো ইমান বেয়া নহয় ন মইতো বদনাম নাগাবো মোৰ বদনাম নাগাবো আজিলৈকে নাইয়ে গোৱা আহক আজি পখিলি তাইতো আহিব চাহ খাবলৈ আহক লাগে তাইকহে জাৰুৱে পেহিদেউ আছে নাই আছো আজি ভিতৰলৈকে ভিতৰতে চাহ খাবি হ'ব হ'ব দে চাহ বনাও দেই চাহকণ মোৰ খোৱা নাই বোলে একেবাৰে খাম বাকী ল আৰু চাহ কাপ লৈ আহ চাহ দে চাহ খাইছো ন এয়া চাহ তই ইয়াত পেহী এই যে আজি ইয়াতে গম পাইছনে খা চাহ ভালকে খাচোন মই আজি সোনকালে যাওঁ ধুনীয়াকে খা কলে যাবি বহি যাব চাহ খাই যা নাযাবি স্পেচিয়েলকৈ বনাইছিলোঁ বাৰ চাহকাপ তোলে বুলি নেযাবি কোলেনো যা আহিছনে যাওঁ এতিয়া পেহী মই চাহ নাখাওঁ নেকি যাওঁহে মোৰ দেৰিয়ে হৈছে যাবি কলে খাই ল আজি মোৰ ৰক্ষা নাই আজি খাই ল তোৰ কাৰণে সদায় স্পেচিয়েল চাহে বনাই খাওঁ মই আজি চাহ নাখাওঁৱে জীৱনত সকলো কাম কৰিব আপোনালোকে এই লগোৱা যুজোৱা ইঘৰ ঘৰ কথা সিঘৰত এইবিলাক লগাই যুজাই কেতিয়াও নেমাৰিব দেই আপোনালোকে কৈছোঁ আপোনালোকে লগোৱা যুজোৱা এইবিলাক কেতিয়াও নকৰিব কৰিলে এইটো বিলৈয়ে হয়